স্বাগতম জনাইছো এছামিজ আননাউন ফেক্টৰ অন্য এটা ভিডিঅ' লৈ 24 ঘণ্টাৰ 1 মিনিটত ইন্টাৰনেটত কি হয় আপুনি বাৰু জানেনে জানুৱাৰী 2020ত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা আছিল 4.54 বিলিয়ন চীন ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক ইন্টাৰনেট ব্যৱহাৰকাৰী আছে যদিও বিশ্বত মোবাইল ফোন ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে 3.5 বিলিয়ন এই ভিডিঅ'ত আপুনি জানিব পাৰিব 1 মিনিটত ইন্টাৰনেটত কি কৰি আছে আজি আমি তথ্য প্ৰযুক্তিৰ বিপ্লৱৰ পৃথিৱীত বাস কৰি আছো এতিয়া পৃথিৱীৰ যিকোনো অঞ্চলৰ তথ্য কেৱল এটা স্মাৰ্টফোনৰ দ্বাৰাহে প্ৰাপ্ত কৰিব পাৰি 2017 চনৰ বিশ্বৰ সৰ্বমুঠ জনসংখ্যা 7.47 বিলিয়নত উপনীত হৈছিল আৰু 3.77 বিলিয়ন লোকে ইন্টাৰনেটৰ সুবিধা লাভ কৰিছিল আজিও পৃথিৱীত 4.9 বিলিয়ন লোকে মোবাইল ফোন ব্যৱহাৰ কৰি আছে এই ভিডিঅ'টোৱে ছেপ্টেম্বৰত 2017 লৈকে আপডেট কৰা তথ্য ব্যৱহাৰ কৰিছে জানোৱা হওক 1 মিনিটত ইন্টাৰনেটত কি কাৰ্যকলাপ হ'ব পাৰে ফেচবুকত 1 মিনিটত 90,000 লোকে লগইন কৰে হোৱাটছআপত 1 মিনিটত 16 নিযুত টেক্সট মেছেজ প্ৰেৰণ কৰা হয় প্ৰতি মিনিটত ইউটিউবত 4.1 নিযুত ভিডিঅ' চোৱা হয় 1 মিনিটত গুগল প্লে ষ্টৰত 3.42 লাখ এপ ডাউনলোড কৰা হয় প্ৰতি মিনিটত ইনষ্টাগ্ৰামত 43,000 পোষ্ট আপলোড কৰা হয় টুইটাৰত প্ৰতি মিনিটত 4.52 লাখ টুইট কৰা হয় প্ৰতি মিনিটত বিভিন্ন ডমেইনৰ জৰিয়তে 1.56 নিযুত ইমেইল প্ৰেৰণ কৰা হয় লিংকডইনত প্ৰতি মিনিটত 112টা নতুন একাউণ্টৰ সৃষ্টি হয় মেসেঞ্জাৰৰ জৰিয়তে প্ৰতি মিনিটত 15,000 মেছেজ প্ৰেৰণ কৰা হয় গুগলত 1 মিনিটত 35 লাখ প্ৰশ্ন সোধা হয় ইন্টাৰনেটত প্ৰতি মিনিটত 18 লাখ ফটো আপলোড কৰা হয় ইন্টাৰনেটত ইমানখিনি কাম হোৱাৰ পিছতো ফেচবুকত 1 মিনিটত কি হ'ব পাৰে জানোৱা হওক ফেচবুকত 1 মিনিটত 1 লাখ বন্ধুৰ অনুৰোধ প্ৰেৰণ কৰা হয় গড়ে 2.43 ফটো আপলোড কৰা হয় গড়ে 14,000টা এপ্লিকেশন আপলোড কৰা হয় প্ৰায় 33 লাখ পোষ্ট শেয়াৰ কৰা হয় গড়ে 50,000 লিংক আপলোড কৰা হয় প্ৰায় 1.52 কোটি পোষ্ট লাইক কৰা হয় উপৰোক্ত তথ্যৰ পৰা আপুনি অনুমান কৰিব পাৰিব যে ইন্টাৰনেট আৰু সোশ্যাল মিডিয়া কিমান দ্ৰুতগতিত আগবাঢ়ি আছে বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব আগন্তুক ভিডিঅ'ৰ বাবে নটিফিকেশনটো অল কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেন্ট বক্সত নিশ্চয় জনাব